সৰুৰে পৰা দাঁতৰ যত্ন লোৱাৰ কথা আমি বহুবাৰ শুনিছোঁ। প্ৰাপ্তবয়স্ক লোকক চাই দাঁতৰ যত্ন লোৱাৰ বহুতো উপায়ো শিকিলোঁ। কিন্তু যদি দাঁতৰ শিপা বা স্নায়ুৰ ক্ষতি হয়, তেতিয়া ই তীব্ৰ বিষৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। এই সময়ত চকুৰ বিষ, মূৰৰ বিষ আদি বিভিন্ন সমস্যা একেলগে আৰম্ভ হয়। দাঁতৰ বিষ বেছি হ'লে বিলম্ব নকৰাকৈ দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱাটো আটাইতকৈ বুদ্ধিমানৰ কাম। কিন্তু কিবা কাৰণত চিকিৎসকৰ ওচৰলৈ যোৱাটো সম্ভৱ নহ'লে বা সেই সময়ত ওচৰতে দন্ত চিকিৎসক নাথাকিলে কি কৰিব? এনে ক্ষেত্ৰত অতি সহজ ঘৰুৱা উপায়ে দাঁতৰ বিষ সাময়িকভাৱে কমাব পাৰে। তাৰ বিষয়ে জানি লওঁ আহক। ১. বকুল গছৰ ছালৰ ৰসেৰে মুখ কুলকুলিয়ালে দাঁতৰ বিষ আৰু দাঁতৰ যিকোনো ৰোগ ভাল হয়। ২. মৰাণ আদা খুন্দি দাঁতেৰে চোবাই কিছু সময় বিষ হোৱা দাঁতৰ মাজত ৰাখিলে দাঁতৰ বিষ দূৰ হয়। ৩. ৫টা বাদাম খাব লাগে। বাদাম, আদা আৰু নিমখ পিহি বিষোৱা দাঁতত লগাব লাগে। এনে কৰিলে দাঁতৰ বিষ ভাল হয়। ৪. ৫টা লং পিহি নেমুৰ ৰস মিহলি কৰি দাঁত মাজিলে দাঁতৰ বিষ নাইকিয়া হয়। নাইবা ৫টা লং পিহি এগিলাচ পানীত মিশ্ৰণ কৰি মুখ কুলকুলিয়ালে দাঁতৰ বিষ কমে। ৫. সৰিয়হ তেল, নেমুৰ ৰস আৰু অলপ নিমখ মিশ্ৰণ কৰি দাঁত মাজিলে দাঁত পৰিষ্কাৰ হয়। দাঁতৰ বীজাণু নাশ হয় আৰু দাঁতৰ বিষ দূৰ হয়। ৬. পিপলিৰ গুড়া, ঘিউ আৰু মৌ মিহলাই দাঁত মাজিব লাগে আৰু বিষ হোৱা দাঁতত প্ৰলেপ দিব লাগে। ৭. ভেদাইলতাৰ গুটি পিহি দাঁত মাজিলে বিষ কমে। ৮. শিং এটুকুৰা দাঁতেৰে কামুৰি ধৰিলে দাঁতৰ বিষ নাইকিয়া হয়। ৯. ফিটকিৰি পিহি বিষোৱা দাঁতত লগাব লাগে। ১০. কুমলীয়া এছাৰি জুইত সেকি দাঁতেৰে কামুৰি ধৰি থাকিলে বিষ নাইকিয়া হয়।